চৰাইদেউ জিলাৰ সমাজকৰ্মী প্ৰকাশ বৰগোহাঁইলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান। আজি নতুন দিল্লীৰ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰত বিশ্বৰ কেইবাখনো দেশৰ ৰাষ্ট্ৰদূত আৰু ভালেসংখ্যক দেশৰ প্ৰতিনিধিৰ উপস্থিতিত ৱৰ্ল্ড হিউমেন ৰাইটছ প্ৰটেকশ্যন কমিশ্যন চমুকৈ WHRPCৰ উদ্যোগত অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ছেমিনাৰ আৰু বঁটা প্ৰদানৰ বিশেষ অনুষ্ঠান। আন্তঃৰাষ্ট্ৰীয় এই সংস্থাটোৱে প্ৰতি বছৰে মানৱ অধিকাৰ, শিক্ষা আৰু সমাজ উন্নয়নত সমাজলৈ বিশেষ বৰঙণি আগবঢ়োৱা বিশ্বৰ ভিন্ন প্ৰান্তৰ নিৰ্বাচিত ব্যক্তি বিশেষক এই সন্মান আৰু স্বীকৃতি প্ৰদানৰ লক্ষ্য আগত ৰাখি কাম কৰি আহিছে। চলিত 2021 বৰ্ষত এই অনুষ্ঠানটিয়ে অসমৰ চৰাইদেউ জিলাৰ সাপেখাতিৰ বিশিষ্ট সমাজকৰ্মী প্ৰকাশ বৰগোহাঁইক সন্মানীয় ডক্টৰেট ডিগ্ৰীৰ লগতে ৱৰ্ল্ড হিউমেন ৰাইটছ প্ৰটেকশ্যন কমিশ্যনৰ আজীৱন সদস্যৰ স্বীকৃতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে প্ৰকাশ বৰগোহাঁই হৈছে আমেৰিকাৰ নিউয়ৰ্কস্থিত এই সংস্থাটোৰ পৰা সন্মান লাভ কৰা উজনি অসমৰ এগৰাকী সফল উদ্যোগী। কৰ্মক্ষেত্ৰত তেওঁ বৰ্তমান প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ পদমৰ্যাদাৰে চৰাইদেউ জিলাৰ শিশু কল্যাণ সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। বিগত দিনত শিক্ষা, কৃষিখণ্ড, গ্ৰাম্য অৰ্থনীতি, মহিলা সবলীকৰণ, সংবাদ সেৱা তথা শিশু সুৰক্ষা আৰু অধিকাৰৰ ক্ষেত্ৰত তেওঁ লোৱা পদক্ষেপ আৰু অনবদ্য বৰঙণিৰ বাবেই এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে। নিৰ্ধাৰিত কৰ্ম আঁচনিৰ সফল ৰূপায়ণ কৰি এই বঁটা আৰু সন্মান লাভ কৰা প্ৰকাশ বৰগোহাঁয়ে ৰাজ্যখনলৈ গৌৰৱৰ লগতে কঢ়িয়াই আনিছে আশা আৰু প্ৰেৰণাৰ সংবাদ। Not have been more proud of being an Indian than I am today, seeing the way our country has progressed in the last 1 year. When we go back 1 year, I remember a feeling of being scared, thinking how are we going to cope? How is our health infrastructure going to cope? How is it possible to keep a population of 1.35 million people in lockdown? But isn't it amazing? It happened and Indians did it by their own will. All it took was one message from our Honorable Prime Minister, one message on television which reached out to all of us, and he explained to us why we need to go under lockdown, and everybody cooperated in such a beautiful manner. Now Now please welcome Dr. Narsingh Bhai Lalji Bhai Patel. A big round of applause, guys, please. চৰাইদেউৰ পৰা ৰূপামণি গগৈ ৰিপৰ্ট, টাইম লাইভ আছাম।